মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ বিজ্ঞানৰ পঞ্চম অধ্যায়ৰ কয়লা আৰু পেট্ৰলিয়াম পাঠটিৰ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিয়া আছে চোৱা, CNG আৰু LPG-ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? যদিও CNG আৰু LPG-সমূহ সাধাৰণ উষ্ণতাত গেছ ৰূপত থাকে, কিন্তু সাধাৰণতে ইহঁতক ব্যৱহাৰৰ সুবিধাৰ কাৰণে সংকুচিত কৰি তৰলীকৃত কৰি ৰখা হয়, যিবোৰ নলীৰ মাজেদি সহজতে পৰিবহণ কৰিব পাৰি। আমাৰ ৰান্ধনীশালত থকা LPG চিলিণ্ডাৰসমূহ তোমালোকে দেখিছানে? এই চিলিণ্ডাৰসমূহতো LPG গেছসমূহ তৰলীকৃত অৱস্থাত ৰখা হয়, যাৰ ফলত এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ কাৰণেও সুবিধা হয়। আমাৰ নেক্সট পইণ্টটো হ'ল দহনৰ সময়ত ধোঁৱা উৎপন্ন নহয়। ইয়াৰ অৰ্থ হ'ল যে বায়ু প্ৰদূষণো নহয় আৰু কোনো অৱশেষো ৰৈ নাযায়। সেয়েহে ইয়াক এক পৰিষ্কাৰ ইন্ধন বুলি কোৱা হয় আৰু ইয়াক যান-বাহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বিদ্যুৎ শক্তি উৎপাদনৰ বাবেও এই ইন্ধন ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্নটো আছে, ৰাস্তা বনাওঁতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? আগতে সাধাৰণতে ৰাস্তা বনাওঁতে আলকাট্ৰা ব্যৱহাৰ কৰা হৈছিল। এই আলকাট্ৰাও একবিধ পেট্ৰলজাত সামগ্ৰীয়ে হয়, কিন্তু এতিয়া সেই আলকাট্ৰাৰ সলনি বিটুমেনহে ৰাস্তাৰ ওপৰৰ তৰফত ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হ'ল, মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? প্ৰায় 300 নিযুত বছৰমান আগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ভূমিৰ ওপৰত থকা অটব্য অৰণ্যসমূহ মাটিৰ তলত পোত খাইছিল। যিমানে গভীৰলৈ গৈছিল, এইবিলাকৰ ওপৰত চাপো সিমান উচ্চ হৈছিল আৰু উষ্ণতাও সিমান বাঢ়ি গৈছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বুলি কোৱা হয়। 4 নম্বৰ আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰটো হ'ব কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। খ নম্বৰটো হ'ব শোধন আৰু গ নম্বৰটো হ'ব সংকুচিত প্ৰাকৃতিক গেছ। 5 নম্বৰটো আছে শুদ্ধ অশুদ্ধ চিহ্নিত কৰা। ক নম্বৰটো আছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। এইটো অশুদ্ধ, কাৰণ জীৱাশ্ম ইন্ধনসমূহ প্ৰস্তুত কৰিব নোৱাৰি, এইবিলাক নিজে নিজে প্ৰস্তুত হোৱা আৰু এইবোৰ প্ৰস্তুত হওঁতে বহুত নিযুত বছৰৰ প্ৰয়োজন হয়। খটো আছে পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন। এইটো অশুদ্ধ, কাৰণ CNG পেট্ৰলতকৈ বেছি পৰিষ্কাৰ ইন্ধন। গটো আছে ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইটো শুদ্ধ। ঘ আছে আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ। এইটো শুদ্ধ। টো দিয়া আছে কেৰাচিন জীৱাশ্ম ইন্ধন নহয়। এইটো অশুদ্ধ। 6 নম্বৰটো আছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। নিঃশেষীয় মানে হ'ল এদিন শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। জীৱাশ্ম ইন্ধনসমূহ এনেকুৱা ইন্ধন যিবোৰ তৈয়াৰ হ'বলৈ বহুত হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হয় আৰু মানুহে এই ইন্ধনসমূহ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। বৰ্তমানে জনাৰ ভিতৰত যিমানবোৰ এই জীৱাশ্ম ইন্ধনৰ ভাণ্ডাৰ আছে, সেইবোৰ মানৱীয় কাৰ্যৰ দ্বাৰা অতি সোনকালে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। সেয়েহে জীৱাশ্ম ইন্ধনসমূহ নিঃশেষীয় প্ৰাকৃতিক সম্পদ হয়। 7 নম্বৰটো আছে ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা। কক হ'ল এবিধ কঠিন সচিত্ৰ আৰু কলাবৰণীয় পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইখিনি হ'ল ইয়াৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ হ'ল তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। 8 নম্বৰ প্ৰশ্নটো আছে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা। সমুদ্ৰত বাস কৰা জীৱসমূহৰ দেহাৱশেষৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল। বহু নিযুত বছৰলৈকে এই দেহাৱশেষবোৰ সমুদ্ৰতলিত পোত খাই আছিল। বহু বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে আৰু এনেকৈয়ে পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ইয়াৰ লগত ৰিলেটেড নতুন ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।